আমাৰ দাদা শৰ্মাৰন্দই ক'লে যে যদি স্কুটি চলাই শিকা নাই তেনেহ'লে শিকি লোৱা আৰু মামাই ক'লে হাতখনেই মেইন। পিছত চাওক কি হ'ল। যিসকল ছাত্ৰীয়ে স্কুটি কেনেকৈ চলায় এতিয়াও শিকা নাই আপোনালোকে শিকি ল'ব দেই। হাতখনহে মেইন। হাতখনক কণ্ট্ৰল কৰি ৰাখি হাতখনাই মেইন, কিন্তু হাতৰ কথা কোনে ভাবে? হাতৰ কণ্ট্ৰল দেখিলে জানো হাতৰ কণ্ট্ৰল কেনেকুৱা। আৰু ল'ৰাবোৰক স্কুটি নিদিব বুলি দুটা ল'ৰাই মাল খাই কিনে সাপৰ দৰে বাইক চলাই আছে। তাৰপিছত কি হ'ল? কলি যুগৰ কথা কি কম আকৌ, ল'ৰাও আজিকালি ল'ৰাৰ হাতখন দেখিহে ফিদা হৈ যায়। मेरी गर्लफ्रेंड को हाथ कैसे लगा? हाय मेरे लैंड राजा, मेरा तो उंगलियां हिल रहा है यार। এই দৃশ্য দেখাৰ পিছত ছোৱালীবিলাকে বহুত টেনচনত আছে। যদিহে টিকটক বনায় আৰু টিকটকত কান্ধাৰ এক্টিং কৰিব নোৱাৰে তেনেহ'লে টিউচন নিব পাৰে। আগতে আছিল টিকটকৰ ক্ৰাইম ষ্টাৰ আৰু এতিয়া কেলা চেনা কত আহি গৈছে কেলা। কোন ধৰণৰ এক্টিং ইয়াৰ? আজিকালি দেখোন ছোৱালীবোৰে ল'ৰা নিচিনাকৈ সাজি কাজি ৰাস্তাত ওলাইছে, কিন্তু ল'ৰাই ছোৱালীৰ নিচিনাকৈ মেৰা তো লাণ্ড ছোটা हो रहा है यार। हाय हाय मेरे लैंड राजा, इसको कुछ सिखाओ, मुझसे और देखा नहीं जाता यार। ये बहनचोद सारे मिलके हमको पागल बना रहे हैं, मादर चोद के बच्चे इतने गांड फटी के ये बड़वे। सो गाइस, আজিৰ ভিডিওটো এইখনতে। যদি এনেকুৱা ভয়ংকৰ ভিডিও দেখিবলৈ ইচ্ছা কৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো ছিঙি দি কিনে থৈ দিব।